আই চুপ 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 একদম চুপ হৈ থাক হুলস্থুল নকৰিবি কিন্তু আচ্ছা পিংকি তুমি কোৱাচোন এটা পাচিত 10টা আম আছিল তাৰে 2টা আম গেলি গ'ল এতিয়া পাচিটোত কেইটা আম থাকিব ছাৰ 8টা থাকিব নেকি? এই টিখৰ তই ক ছাৰ 10টা থাকিব। 10টা কেনেকৈ থাকিল কচোন ছাৰ গেলিলেও পচিলেও কিবা হ'লেও আমটো আৰু আমটোৱে হৈ থাকিব না, সিটো আৰু কল হৈ নাযায়। এই চুপ চুপ থাক এই বাখৰ এইবাৰ তই ক তই ডাঙৰ হ'লে কি হবি মই ছাৰ এজন ডাঙৰ বিজনেছমেন হ'ব বিচাৰোঁ ছাৰ। গোটেই দেশতে মোৰ বিজনেছ থাকিব ছাৰ। আৰু মই যেতিয়া অহা যোৱা কৰিম ছাৰ মই ফ্লাইটতে অহা যোৱা কৰিম। যেতিয়া দেশবিলাকত মই ভ্ৰমণ কৰিবলৈ যাম ডাঙৰ ডাঙৰ 5 ষ্টাৰ হোটেলত থাকিম ছাৰ। আৰু ছাৰ মোৰ সোঁৱে বাৱে বহুত কেইজন দেহৰক্ষীয়ে মোক আৱৰি থাকিব ছাৰ। মোৰ সেইটোৱেই সপোন ছাৰ। হে বৰ ভাল পালোঁ দেই শুনি আচ্ছা পিংকি তোমাৰ কি সপোন কোৱাচোন মোৰ মানে ছাৰ মোৰ সপোন মানে ছাৰ মোৰ বাখৰৰ লগত বিয়া হোৱা সপোন ছাৰ। পিছে তীখৰ তোৰ কি সপোন আছে নে তয়ো বাখৰৰ লেংকি ধৰা হ'ব বিচাৰিছ মানে ছাৰ মোক এজন জ্যোতিষীয়ে কৈছিল যে তই এদিন ডাঙৰ ব্যৱসায়ী এজনৰ সোঁহাত স্বৰূপ হবি। আৰু এতিয়া চাওকচোন ছাৰ মই এতিয়া সেই বাখৰৰ সোঁহাততেই বহি থাকোঁ। তাৰমানে ছাৰ মই যেতিয়া বাখৰৰ সোঁহাত স্বৰূপ তাৰ ব্যৱসায়ৰো ছাৰ মই আধা পামেই। চাওকচোন ছাৰ কথাবিলাক কেনেকৈ মিলি গৈছে।